নমস্কাৰ বন্ধুসকল আৰু আপোনালোকে শুনি আছে মন যায় এফএমত আৰজি জিয়াৰ সৈতে হেঁপাহৰ জুলুঙাৰে আৰু আজিনো বন্ধুসকল মোৰ হেঁপাহৰ জুলুঙাত কি বিশেষ আছে তেনেহ'লে শুনো আহকচোন আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটি ধুনীয়া কবিতা আজি কিন্তু একো মেমৰেবল ইনচিডেণ্ট নাই ঠিক আছে আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটি ধুনীয়া কবিতা আৰু কবিতাটো লিখিছে মোৰে প্ৰিয় বান্ধৱী গীতাশ্ৰী ৰাভা আহকচোন তেনেহ'লে পলম নকৰি আজিৰ শ্ব'টো আৰম্ভণি কৰোঁ শুনি থাকিব মন যায় এফএমত আৰজি জিয়াৰ সৈতে হেঁপাহৰ জুলুঙাৰে নাম দি পঠাইছে তাই তুমি হৈয়ে থাকা সেইদিনা তোমাক তুমি বুলিয়ে চাইছিলোঁ বগা টি চাৰ্টটো লুজকে পিন্ধাৰ যে তোমাৰ স্বভাৱ ভাহি গৈছিলোঁ সেইদিনা স্বপ্নৰ পৃথিৱী হাঁহিটো যেন খুব ঠুকি পাইছিলোঁ বহাগৰ বতাহজাক তেতিয়া বাৰুকৈয়ে গাত লাগিছিল তোমাৰ মনৰ হেন্দোলনিও চাগে একেই আছিল তেতিয়া সেইবাবেইতো সমাজৰ আগতো হাত নেৰিলা মোৰ সেইবাবেইতো লাজ কৰা নাছিলা নিজৰ বুলি মৰ্যাদা দিবলৈ মৰমবোৰ তেতিয়াহে ঠেহ লাগিব ধৰিছিল খং অভিমানবোৰ স্বাভাৱিকতকৈ বাঢ়িব ধৰিছিল মোৰ কাৰণে তুমি ইৰেছপন্সিবল নন চিনচিয়াৰ নন পাঞ্চুৱেল হ'ব ধৰিছিলা মই বিচৰাৰ দৰে কৰিব খুজিছিলোঁ তোমাক তুমিও সেই একেই অভিমান পৰ্যাপ্ত পৰিমাণে তেতিয়া তুমি হৈ থকা নাছিলা আতুম টোকাৰিকৈ ৰখা মৰমবোৰ কোনোবা দিশেদি হেৰাই গ'ল আচৰিত কথা বিচাৰোতে কৰবাত যেন হেৰাই থাকিল পৰিস্থিতিবোৰে আঁতৰি যোৱাটোকে শ্ৰেষ্ঠ বুলি ক'লে এনেকৈয়ে এদিন মৰমবোৰ হৃদয়ৰ কোনোবা এটা ঠাইত সোমাই থাকিল কাষতে ৰৈ গ'ল অভিমানৰ সৰু এটি টোপোলা এতিয়া তুমি হৈ থাকা তুমি হৈ থাকিলেই জীৱন্ত প্ৰেম আমাৰ এনেকৈ থাকক নিভাঁজ নিৰ্ভেজাল এনেকৈ সাক্ষী হৈ ৰখ তিৰবি তৰা ডাৱৰৰ আঁৰেৰে থকা লাজুকী জোনাক আনিব দিয়া বতাহক ফাগুনৰ ৰং বহাগৰ সুগন্ধি মাত বাৰিষাৰ বৰষুণক তিতাব দিয়া তুমি বিহীন শুকান হৃদয়খন শৰতৰ শেৱালি তেতিয়াও বিস্ময় বোধেৰে বতৰা সুধিব বসন্তৰ তেতিয়া সেই একেটাই উত্তৰ তুমি হৈয়ে থাকা ধন্যবাদ গীতাশ্ৰী তুমি তোমাৰ ইমান ধুনীয়া কবিতাটো মোৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে গতিকে আপোনালোকে আপোনালোকৰ নিজৰ কবিতা আৰু লগতে আপোনালোকৰ জীৱনৰ স্মৰণীয় ঘটনা অৰ্থাৎ মেমৰেবল ইনচিডেণ্ট অফ ইয়ৰ লাইফ আপোনালোকে মোৰ সৈতে শ্বেয়াৰ কৰিব পাৰে আৰু মই চেষ্টা কৰিম সেইটো মই শুনাবৰ কাৰণে নাজানো কিমানখিনি পাৰিম গতিকে মই চেষ্টা কৰিম আৰু আপোনালোকে যদি আছে তেন্তে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকে শুনি থাকিব মন যায় এফএমত আৰজি জিয়াৰ সৈতে হেঁপাহৰ জুলুঙাৰে অহা সপ্তাহত নতুন এটা কনচেপ্ট নহয় নতুন এটা কিবা কবিতা বা মেমৰেবল ইনচিডেণ্ট কিবা এটা লৈ আপোনালোকৰ ওচৰত নিশ্চয় আহিম গতিকে শুনি থাকিব ষ্টে টিউন আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ